নমস্কাৰ ৰাজ্যৰ অৰ্থনীতি ৰাজনীতি আৰু শিক্ষা খণ্ডৰ লগতে দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ বাবে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব প্ৰত্যেকটো খবৰ আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ গতিকে এনে ধৰণৰ খবৰসমূহ আপোনালোকে সদায় যদি পাই থকাটো বিচাৰে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো লাইক কৰি দিব আৰু আহক এতিয়া আমি গুৰুত্বপূৰ্ণ খবৰসমূহ চাই লওঁ আৰু দিবলৈ ওলাইছো প্ৰথমতে এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ আহিল ভাল খবৰ আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব বিনামূলীয়া ৰেচনক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ দিলে ভাল খবৰ সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব ৰেচনৰ 5 বিধ সামগ্ৰী ৰাজ্যবাসীৰ বাবে বিহুৰ আগতে ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে চেনি দালি চাউল আৰু নিমখৰ লগতে পাব বিনামূলীয়া মিঠাতেল যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব কাৰণ এই ভিডিঅ'টোত আপোনালোকে ৰেচন কাৰ্ডৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট পাব আৰু নিৰ্বাচনৰ পাছতেই লাভ কৰিব বিনামূলীয়া মিঠাতেল ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে এতিয়া দিব লগা 100 টকা দিব নালাগে নিৰ্বাচনৰ পাছত সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব চাউলৰ লগতে 1 কেজি চেনি 1 কেজি নিমখ 1 কেজি দালি আৰু 1 লিটাৰ মিঠাতেল দুখীয়া শ্ৰেণীৰ লোকৰ বাবে আহি গ'ল ভাল খবৰ এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ বিনামূলীয়া ৰেচনক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব ৰেচনৰ 5 বিধ সামগ্ৰী ৰাজ্যবাসীৰ বাবে বিহুৰ আগতে ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনাৰ বাবে ভাল খবৰ ৰেচন কাৰ্ডত দিব লগা 100 টকা আৰু দিব নালাগে সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব চেনি দালি চাউল আৰু নিমখৰ লগতে 1 লিটাৰকৈ মিঠাতেল নিৰ্বাচনৰ পাছতেই লাভ কৰিব এই সম্পূৰ্ণ বিনামূলীয়া ৰেচনসমূহ আৰু মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক লৈ এতিয়া দিব লগা 100 টকা দিব নালাগে নিৰ্বাচনৰ পাছত সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব চাউলৰ লগতে 1 কেজি চেনি নিমখ দালি আৰু 1 লিটাৰকৈ মিঠাতেল যদি আপোনাৰ ৰেচন কাৰ্ড আছে এই ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰক আৰু ভিডিঅ'টো লাইক কৰি দিয়ক ৰাজ্যিক কৰ্মচাৰীৰ বাবে সুখবৰ একে মাহতে 2 মাহৰ দৰমহা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে এটা ভাল খবৰ হোলী উপলক্ষে ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলক মাৰ্চ মাহত পাবলগীয়া দৰমহা ফেব্ৰুৱাৰীতে প্ৰদান কৰিব মঙলবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে সদৰি কৰিছে এই গুৰুত্বপূৰ্ণ তথ্য মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে অপাৰ আনন্দ আৰু ঐক্যৰ সমৃদ্ধ উৎসৱ হোলীৰ প্ৰাক মুহূৰ্তত আমাৰ ৰাজ্য চৰকাৰৰ নিষ্ঠাবান কৰ্মচাৰীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ উদ্দেশ্যে মাৰ্চ মাহৰ প্ৰথম সপ্তাহত প্ৰদান কৰিবলগীয়া দৰমহা 27 ফেব্ৰুৱাৰীতে প্ৰদানৰ ব্যৱস্থা কৰিছোঁ মুখ্যমন্ত্ৰীৰ এই টুইটৰ পাছতেই স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে ৰাজ্যিক কৰ্মচাৰীসকল মানস ৰবিনৰ অৰ্থপূৰ্ণ পোষ্ট জুবিন ক্ষেত্ৰলৈ যদি কোনোবা সৰ্বভাৰতীয় ৰাজনৈতিক নেতা এবাৰ গৈছে তেন্তে সেয়া জুবিনদাৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভক্তি যদি দুবাৰ গৈছে সেয়া হয়তো ৰাজনৈতিক উদ্দেশ্য হ'ব পাৰে যদি এবাৰো যোৱা নাই তেন্তে সেয়া সিধা অৱহেলা বা মানুহজনৰ প্ৰতি অশ্ৰদ্ধা এতিয়া কোন এবাৰো যোৱা নাই বুলি মানস ৰবিনে প্ৰশ্ন কৰিছে তেখেতে কৈছে যে জুবিন ক্ষেত্ৰলৈ যদি কোনোবা সৰ্বভাৰতীয় ৰাজনৈতিক নেতা এবাৰ গৈছে সেয়া জুবিনদাৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভক্তি ভাৱৰ বাবে গৈছে যদি দুবাৰ গৈছে সেয়া হয়তো ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি গৈছে যদি এবাৰো যোৱা নাই তেনেহ'লে সেয়া পোনে পোনে অৱহেলা বা অশ্ৰদ্ধা প্ৰদৰ্শন কৰে শিল্পীগৰাকীৰ প্ৰতি আৰু তেখেতে লগতে প্ৰশ্ন কৰিছে যে এতিয়া কোন বাৰু এবাৰো যোৱা নাই আপোনালোকে কমেণ্ট কৰক কোন আচলতে জুবিন ক্ষেত্ৰলৈ এতিয়াও এবাৰো যোৱা নাই আৰু এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ নিবনুৱালৈ দিলে ভাল খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 11 মাৰ্চত একাউণ্টত সোমাব 1 লাখকৈ টকা
আপুনি যদি এগৰাকী শিক্ষিত নিবনুৱা তেতিয়াহ'লে আপোনাৰ বাবে আছে এক ভাল খবৰ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযানৰ ডাঙৰ আপডেট। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে ভাল খবৰ কঢ়িয়াই আনিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 11 মাৰ্চত একাউণ্টত সোমাব 1 লাখকৈ টকা। পুনৰ 10 লাখ যুৱক যুৱতীক দিব 2 লাখকৈ টকা। নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ। পুনৰ 2 লাখকৈ টকা দিয়াৰ কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰত্যেক সমষ্টিত 8,000 যুৱকক দিব 2 লাখকৈ টকা। শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে আহি গ'ল ভাল খবৰ। 8,000 যুৱকক দিব। প্ৰত্যেক সমষ্টিত 8,000কৈ যুৱকক 2 লাখকৈ টকা দিয়াৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। প্ৰথম কিস্তিৰ ধন পোৱা সকলক 11 মাৰ্চত দিয়া হ'ব পৰৱৰ্তী 1 লাখ টকা। আৰু এইবাৰ নিৰ্বাচনত জয়ী হ'লে 10 লাখ যুৱক যুৱতীক 2 লাখকৈ টকা দিয়াৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। প্ৰত্যেক সমষ্টিত 8,000 যুৱকক দিব 2 লাখকৈ টকা। হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনালে গৌৰৱ গগৈয়ে। সাহস আছে যদি হিমন্ত বিশ্ব শৰ্মাই মোৰ লগত হিন্দুত্ববাদৰ ওপৰত তৰ্ক কৰক। হিমন্ত বিশ্ব শৰ্মাতকৈ মই বেছি হিন্দুত্ববাদৰ কথা জানো। আৰু এই বুলি হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছে গৌৰৱ গগৈয়ে। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। সাহস আছে যদি হিমন্ত বিশ্ব শৰ্মাই মোৰ লগত হিন্দুত্ববাদৰ ওপৰত তৰ্ক কৰক বুলি হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনালে গৌৰৱ গগৈয়ে। যদি আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই তেতিয়াহ'লে আপোনাৰ বাবে আছে এক ভাল খবৰ। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা। চৰকাৰী আৱাসগৃহক লৈ আহি গ'ল ডাঙৰ আপডেট। ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু স্কিপ নকৰিব। আপুনি যদি এতিয়াও এটা চৰকাৰী আৱাসগৃহ লাভ কৰা নাই তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ বাবে আছে এক গুৰুত্বপূৰ্ণ খবৰ। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা। ভূমি পট্টা দিয়াৰ পাছতেই দিব একোটাকৈ PMAYG ঘৰ। কেন্দ্ৰীয় মন্ত্ৰীৰ লগত ইতিমধ্যে আলোচনা কৰিছে মুখ্যমন্ত্ৰীয়ে। ভূমি পট্টা থাকিলেহে পাব একোটাকৈ চৰকাৰী ঘৰ। চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ লগত আলোচনা কৰিছে মুখ্যমন্ত্ৰীয়ে। মাটিৰ প্ৰমাণপত্ৰ পোৱাৰ পাছতেই চৰকাৰে দিব একোটাকৈ চৰকাৰী ঘৰ। চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে দিলে ভাল খবৰ। শীঘ্ৰেই সকলো চাহ বাগিচাৰ লোকক দিয়া হ'ব ভূমি পট্টা। ভূমি পট্টা দিয়াৰ পাছতেই লোকসকলক দিয়া হ'ব একোটাকৈ চৰকাৰী ঘৰ। আপুনি যদি এতিয়াও চৰকাৰী ঘৰ লাভ কৰা নাই তেতিয়াহ'লে আপোনাৰ বাবে ভাল খবৰ। নিৰ্বাচনৰ পাছতেই প্ৰকাশ পাব চৰকাৰী ঘৰৰ তালিকা আৰু সেই তালিকাত নাম থাকিলে আপুনি লাভ কৰিব এটা চৰকাৰী ঘৰ। গৌৰৱ গগৈক দায়িত্ব দিলে লোকসভাৰ অধ্যক্ষই। বিশ্বৰ ভিন্ন দেশৰ সৈতে কূটনৈতিক আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক সুদৃঢ় কৰিবৰ বাবে 18তম লোকসভাৰ সদস্যসকলক লৈ কেইবাটাও গোট গঠন কৰিছে লোকসভা অধ্যক্ষ ওম বিৰলাই। সাংসদ গৌৰৱ গগৈক ভাৰত ফিলিপাইন্সৰ মৈত্ৰীৰ বাবে গঠিত গোট ইণ্ডিয়া ফিলিপাইন্স পাৰ্লিয়ামেণ্টাৰী ফ্ৰেণ্ডশ্বিপ গ্ৰুপৰ অধ্যক্ষ হিচাপে নিযুক্তি। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। গৌৰৱ গগৈক এক গভীৰ দায়িত্ব দিলে লোকসভাৰ অধ্যক্ষই। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰাজপথত নামিব অসম জাতীয় পৰিষদ। 27 ফেব্ৰুৱাৰীত ৰূপায়ণ কৰিব সত্যাগ্ৰহ কাৰ্যসূচী। সংবাদমেলযোগে এই ঘোষণা লুৰিণজ্যোতি গগৈৰ। প্ৰাণৰ শিল্পীৰ ৰহস্যজনক মৃত্যুৰ 5 মাহ অতিক্ৰম কৰাৰ পিছতো কিয় ফাষ্ট ট্ৰেক আদালত গঠন নহ'ল আৰু এই প্ৰশ্ন কৰিছে লুৰিণজ্যোতি গগৈয়ে। আৰু এইবাৰ অগপৰ সভাপতি অতুল বৰাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অগপৰ প্ৰতি নৱপ্ৰজন্ম আকৃষ্ট হৈছে। নতুন তেজৰ আমদানিয়ে অগপ দলটোক শক্তিশালী কৰিব। এয়া জাতিটোৰ বাবে শুভ লক্ষণ। অতুল বৰাই এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অগপৰ সভাপতি অতুল বৰাৰ এই গুৰুত্বপূৰ্ণ মন্তব্য। আৰু মুকলি হ'ল উত্তৰ পূবৰ প্ৰথমটো ব্যক্তিগত ৰেল ষ্টেচন। বাইহাটা চাৰিআলিৰ কনক ডেকাই নিৰ্মাণ কৰি উলিয়াইছে ব্যক্তিগত ৰেল ষ্টেচনটো।
প্ৰায় 245 কোটি টকা ব্যয়েৰে নিৰ্মাণ ব্যক্তিগত ৰেল ষ্টেচনটো। আৰু এইবাৰ দিবলৈ ওলাইছো এক গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীয়ে কৰিছে এক বৃহৎ মন্তব্য। নামনি অসমত অসমীয়া লোক সংখ্যালঘু হৈছে। ব্যৱসায় দখল কৰি লৈছে বাংলাদেশৰ পৰা অহা লোকসকলে। অসমীয়া মানুহৰ হাতৰ পৰা মাটিবোৰ গৈ আছে। আৰু এই বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। কেতিয়া অসমত অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন? অসম বিধানসভাৰ নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। যোৰহাটত নিৰ্বাচনৰ দিনক লৈ মুখ্যমন্ত্ৰীয়ে কয় যে বহাগ বিহুৰ পূৰ্বে অনুষ্ঠিত হওক নিৰ্বাচন। নিৰ্বাচন আয়োগলৈ অসম চৰকাৰে কৰিছে অনুৰোধ। আৰু বহাগ বিহুৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। শ্বিলঙৰ হেপী ভেলীস্থিত সামৰিক ছাউনীত মৃত্যুৰ বিভীষিকা। হেপী ভেলীস্থিত আছাৰ ৰেজিমেণ্টেল চেণ্টাৰত মেনিংগোকোকেল বেক্টেৰিয়াৰ প্ৰাণঘাতী সংক্ৰমণ। বেক্টেৰিয়াৰ সংক্ৰমণত এসপ্তাহৰ ভিতৰত নিহত দুগৰাকী অগ্নিবীৰৰ পৰীক্ষাৰ্থী। বৰ্তমানো চিকিৎসাধীন হৈ আছে। মেনিংগোকোকেল বেক্টেৰিয়াৰ ফলত গুৰুতৰভাৱে অসুস্থ আন 28 গৰাকী প্ৰশিক্ষাৰ্থী। আৰু এবাৰ অখিল গগৈয়ে এক বিস্ফোৰক মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীৰ কটাত বহিৰাগতক চাকৰি দিছে। ADRৰ নিযুক্তিৰ বাছনি প্ৰক্ৰিয়াত খেলিমেলি আছে। বহিৰাগতৰ এপইণ্টমেণ্ট বাতিল কৰাৰ দাবী কৰিছে অখিল গগৈয়ে। তেখেতে কৈছে যে চাহ জনগোষ্ঠীৰ বাবে যি বিশেষ কোটা থাকে, এই কোটাত বহিৰাগতসকলক চাকৰি দিছে অসম চৰকাৰে। আৰু ADRৰ নিযুক্তিৰ বাছনি প্ৰক্ৰিয়াটো আছে বৃহৎ খেলিমেলি। আধাতে অনুশীলন সামৰি হঠাৎ ঘৰলৈ ৰাওনা ৰিংকু সিং। চতুৰ্থ ষ্টেজ কেঞ্চাৰত আক্ৰান্ত হৈ ভেণ্টিলেশ্যনত আছে পিতৃ। পিতৃৰ অসুস্থতাৰ বাবে জিম্বাবৱেৰ সৈতে মেচৰ পূৰ্বে দল এৰি ঘৰলৈ ৰাওনা হ'ল ৰিংকু সিং। আৰু ভাৰতীয় ক্ৰিকেট প্ৰেমীসকলৰ বাবে ইয়া এক বেয়া খবৰ। অসমৰ্থ অকপট স্বীকাৰোক্তি মুখ্যমন্ত্ৰীৰ। দৰমহা দিবলৈ নাই ধন। নিযুক্তি দিব পাৰোঁ, দৰমহা ক'ৰ পৰা দিম? 5টা ক্লাছত 5জনকৈ নিযুক্তি দিলে 3 লাখ টিচাৰ হ'ব। মই দৰমহা ক'ৰ পৰা দিম? ভগৱানে যদি মোক গুজৰাটত জন্ম দিলে হয়, মই 5জন শিক্ষক দিব পাৰিলোহেঁতেন। আৰু এই বুলি এক অসমৰ্থৰ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। নগাঁৱৰ যাতায়াত ব্যৱস্থাত যুগান্তকাৰী পৰিৱৰ্তন। আৰম্ভ হ'ল চিটিবাছ সেৱা। শিক্ষাৰ্থী, কৰ্মচাৰী আৰু সাধাৰণ ৰাইজৰ দৈনিক যাত্ৰাত এক যুগাত্মক পৰিৱৰ্তন অনাৰ লক্ষ্যৰে নগাঁও জিলা প্ৰশাসন আৰু জিলা পৰিবহণ বিভাগে এক বিশেষ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। চহৰখনৰ যাতায়াত ব্যৱস্থা অধিক সুচল, দ্ৰুত আৰু জনসাধাৰণৰ বাবে সুবিধাজনক কৰি তুলিবলৈ নতুনকৈ আৰম্ভ কৰা হ'ল চিটিবাছ সেৱা। আৰু আজিৰ বাবে গুৰুত্বপূৰ্ণ খবৰ ইমানেই আছিল। যদি আপুনি খবৰসমূহ সদায় চাই থাকিব বিচাৰে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।